গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি দেখিছে একদম মেখেলা চাদৰ পিন্ধি সাজি কাচি ওলাই আহিছোঁ। আজি আমাৰ কলেজত ফেয়াৰৱেল আছে, চ' এতিয়া গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। अल्लाह मुझे दर्द के काबिल बना दिया, तूफान को ही कश्ती का साहिल बना दिया, बेचैनियां समेट के सारे जहान की, जब कुछ न बन सका तो मेरा दिल बना दिया ओ साथी। আৰু আহি গৈছে আমাৰ একদম মেজৰৰ সুন্দৰী সুন্দৰী ছোৱালীবিলাক, চবে হাই কৰি দিয়া। লাষ্ট টাইম চবে ব্লগত ওলোৱাৰ পিছত মনত পৰিলে ব্লগতে চাম ন, চবে মোক কিমান ভালকৈ একেবাৰে ব্লগতে উঠাই লওঁ। আৰু মিছ ইউ অল। আজি কোনে কিমান ভালকৈ কান্দিবা? মইতো চাৰি ভালকৈ কান্দিব। আৰু আচোন একদম চবে পুৰা সাজি কাচি আহিছে। চ' গাইজ এয়া চাওক, জুনিয়ৰবোৰে আমাৰ কাৰণে ইমান ধুনীয়াকৈ ৰুমটো সজাইছে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। এয়া আমাৰ ডিপাৰ্টমেণ্টৰ HOD মেম, আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ মেম। তেওঁ আমাক বিদায় দিয়াৰ মুহূৰ্তত আৱেগিক হৈ উঠিছে, সেয়ে আমাক উপায় নাই শুভেচ্ছা যাচিছে আগবাঢ়ি যাবলৈকে। এয়া হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ অতি মৰমৰ মেম কেইগৰাকী, তেওঁলোকে আমাৰ কাৰণে নৃত্য কৰিছে। আমাক ইমানখিনি মৰম দিয়াৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ। আমাক এই 3 বছৰে 2019ৰ পৰা 2022লৈকে অতি মৰমেৰে অতি কষ্ট কৰি আমাক পঢ়োৱা, আমাক আগবাঢ়ি যোৱা, আমাক জ্ঞানৰ বাট মোকলাই দিয়া মেম কেইগৰাকীলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। হয়তো তেওঁলোকৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি, তেওঁলোকে আমাক ইমান মৰম কৰিছিলে। তথাপিও যিখিনি মনত আছিলে সেইটো সময়ত তাকে তেওঁলোকক ক'লোঁ, আৰু সঁচাই তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। আমাৰ জীৱনত পিতৃ মাতৃৰ পিছত যদি আমাৰ কাৰণে কোনোবাই কষ্ট কৰিছে, সেয়া হৈছে আমাৰ শিক্ষকসকল। তেওঁলোকে আমাৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমাৰ কাৰণে বহুত কষ্ট কৰে, বহুত বেছি আমাক মৰমেৰে পঢ়ুৱাই, আমাক এতিয়া খাবৰ কাৰণে বহি গৈছোঁ চিকেন বিৰিয়ানী। কি খাইছে দেখা ভালকৈ কি খাইছে? সকলোৱে পূৰা খোৱাত ব্যস্ত। এসাঁজ আমি জুনিয়ৰ ছিনিয়ৰ আমাৰ শিক্ষকসকল সকলোৱে মিলি এসাঁজ একেলগে খালোঁ। ফেয়াৰৱেলৰ মিটিং চিটিং যে শেষ হৈ খাই লৈ পেলাই এতিয়া আৰু ছোৱালীবোৰে জানে ফটো উঠিব লাগে, গোটেইবোৰে পূৰা ফটো উঠাত বিজি। বৰ্তমান ঘামিছোঁ, অৱশ্যে বেয়া। ত' আমি ফেয়াৰৱেলত একেবাৰে
বেছি কান্দা কুটি নকৰিলোঁ, মেমহঁতে মানা কৰি। আৰু বাকী আমি এনজয় কৰিলোঁ, বহুত বেছি মৰম দিলে সকলোৱে। আমাক গিফ্টটো দিছে, গিফ্টকেইটা দেখাম বাৰু অলপ পিছত। তাৰপিছত গতিকে আজি কেনেকুৱা লাগিছে? এতিয়া ঘৰত গৈ আছোঁ, পাহাৰ উঠি গৈ আছিলোঁ, তেতিয়া ফ্লিপকাৰ্টৰ বস্তু এটা অৰ্ডাৰ দিছিলোঁ, মানে মই নহয়, মোৰ বায়ে অৰ্ডাৰ কৰিছিলে। এইটো আহি পালে এইটো লৈ ল'লোঁ। আৰু আমাক জুনিয়ৰ আৰু মানে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কি গিফ্ট দিছে আমাক জুনিয়ৰবোৰে আৰু কলেজৰ ফালৰ পৰা এইটো ধুনীয়াকৈ কাৰ্ড এখন দিছে, লিখা আছে আৰু শুভেচ্ছা লিখা আছে আগুৱাই যাব কাৰণে। আৰু এইটো চাগে কলম দিছে, মই খুলি চোৱা নাই। চ' এয়া আছিলে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইয়াতে ৰাখিছোঁ, বাই বাই। কেনে পালে জনাব আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই। Hey guys, welcome back to my YouTube channel. আৰু আজি কি হ'ব ঠিক নাই।